everyone, good evening. Welcome back to my YouTube channel. More channel TRISHNA'S in global. My TRISHNA তাল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো কেনে আছে আপোনালোক আশা কৰো সকলোৱে ভালে আছে আৰু মই খুব ভালে আছো কাৰণ এই কেইদিন অকনমান গৰমটো কমি আছে। যেহেতু গৰম দিলে মোৰ মুডটো একদম বেয়া হৈ যায় কিন্তু এই কেইদিন কমি আছে তাৰ কাৰণে মই বহুত বেছি ভালকে আছো আসলতে। আৰু আজি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছো এটা বহুত বেছি ধুনীয়া ৰেচিপি যেটো আমি সচৰাচৰ প্ৰায়ভাগ মানুহে খুব পছন্দ কৰো। তেনে এটা ৰেচিপি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছো আৰু সেই বস্তুটো আসলতে বৰষুণৰ বতৰ বেছিকৈ খাবলৈ মন যায় সকলোৰে। আপোনালোকে চাগে গমে পাইছে মই কিহৰ কথা কৈ আছো। ঠিকে ধৰিছে, আপোনালোকে চাগে ভাবিছে যে মই পকৰি কথা কৈ আছো, কিন্তু না, মই পকৰি কথা কোৱা নাই। মই আসলতে ক'বলৈ গৈ আছো ম'মৰ কথা। আৰু আজি ম'মৰ ৰেচিপিটো হ'ব সম্পূৰ্ণৰূপে ভেজ ম'ম' এই কাৰণেই কাৰণ আমাৰ মায়ে আসলতে মাংস নাখায় কোনো ধৰণৰ, সেইকাৰণে আমি ঘৰত বনালে প্ৰায়ভাগ ভেজ ম'ম' বনাওঁ। অসমীয়াত ক'বলৈ গ'লে মই হাৰ্ডি নোহোৱা মঙহেৰে আসলতে ম'ম' বনাওঁ। তেন্তে বলক আজি ৰেচিপিটো চাই লওঁ। ম'ম' বনাবলৈ মই হাৰ্ডি নোহোৱা মাংস অৰ্থাৎ চয়াবিন প্ৰায় এবাটি আধা ঘণ্টামান আগত তিয়াই পেলাই উঠাই থৈছিলোঁ। এতিয়া লৈছোঁ ডাঙৰ পিঁয়াজ 3টা, কেইফুটামান নহৰু আৰু আদা, আৰু এইখিনি এতিয়া পেষ্ট বনাই ল'ম। তিয়াই লোৱা চয়াবিনখিনি মই মিক্সাৰত গ্ৰাইণ্ড কৰি লৈছিলোঁ আৰু সেইখিনি এতিয়া কেৰাহী এখনত তেল, হালধি, নিমখ আৰু কণী দুটাৰে সৈতে ভাজি আছোঁ। এইখিনি আচলতে মই ভিডিঅ' বনাইছিলোঁ কিন্তু নাজানো কিয় কেমেৰাটো অফ হৈ থাকিলে মই গম নেপালোঁ। এইখিনি ভজা হৈ গৈছে আৰু এতিয়া মই অকণমান ফুটাৰ কাৰণে এক্সট্ৰাকৈ থৈ দিছোঁ কাৰণ আমি ইয়াতে জলকীয়া এড কৰিম আৰু সি জলকীয়া খাব নোৱাৰে। পিঁয়াজ, আদা, নহৰু পেষ্টটো বনাওঁতেই মই ইয়াতে জলকীয়াও দি দিছিলোঁ আৰু এই পেষ্টটো এতিয়া ভাজি লোৱা চয়াবিন আৰু কণীৰ মিশ্ৰণটোত ভালদৰে হাতেৰে মোহাৰি ল'ম আৰু লগতে অকণমান নিমখো সোৱাদ অনুসৰি মই এড কৰি দিছোঁ। কোনেও যাতে ম'মৰ পুৰটো বনাবলৈ হাতৰ জেগাত চামুচ ইউজ নকৰে কাৰণ চামুচেৰে আচলতে মিহলি কৰিলে একো ভাল নালাগে খাই। তাৰ সলনি হাতখন ভালদৰে ধুই মিহলি কৰাই ভাল কাৰণ তেতিয়াহে গোটেই মছলাৰ ফ্লেভাৰখিনি ভাজি লোৱা চয়াবিন আৰু কণীৰ মিক্সাৰখিনিত ভালদৰে সোমাই যাব আৰু ম'ম'টো খাবলৈ টেষ্টি হ'ব। আৰু এতিয়া মই সচৰাচৰতে ৰুটি খাবলৈ যেনেদৰে ৰুটিখন বেলি লওঁ ঠিক তেনেদৰেই মই বেলি লৈছোঁ। তুলনামূলকভাৱে মাজৰ অংশতকৈ ছাইডৰ অংশটো অকণমান পাতল কৰিছোঁ কাৰণ তেনে কৰিলে আচলতে ম'মৰ শ্বেপটো দিবলৈ সহজ হয়। এতিয়া মই মোৰ হিচাপত ম'মত কিমানখিনি পুৰৰ প্ৰয়োজন হ'ব সিমানখিনি দি লৈছোঁ। আপোনালোকে কম বেছি কৰিব পাৰে কাৰণ সেইটো আচলতে ম'মটোৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ম'ম' শ্বেপটো দিয়াৰ আগতে মই ভিডিঅ'টোত দেখুৱাৰ দৰে চাৰিওফালে এনেধৰণে পানী অকণমান দি লৈছোঁ যাতে শ্বেপটো দিয়াৰ পাছত কোনো কাৰণে খুলি নাহে। আৰু এতিয়া ৰুটিখনৰ এটা ছাইড অকণমান ওপৰলৈ উঠাই ভিডিঅ'টোত দেখুৱাৰ দৰে এনেদৰে ভাঁজ দি হেঁচি গৈ আছোঁ। খুব লাহে কৰিছোঁ মই এই প্ৰক্ৰিয়াটো কাৰণ ম'ম' শ্বেপ বনোৱাত মই ইমানো পাকৈত নহয়, তথাপিতো ট্ৰাই কৰিছোঁ। তো প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাব মই পাৰিছোঁ নে নাই। আৰু মই ম'ম' শ্বেপবোৰ দি উঠি এতিয়া ম'ম' ষ্টিমাৰত অলৰেডি বহুৱাই দিছোঁ। বেলেগ ধৰণৰো ম'ম' শ্বেপ দিলোঁ আৰু ম'ম'কেইটা ষ্টিমাৰত বহুৱাৰ আগত মই অকণমান তাতে ময়দা দি লৈছোঁ যাতে লাগি নধৰে তলত। এতিয়া প্ৰায় 30 মিনিট সময় ফুল ফ্লেমত ম'ম'কেইটা ষ্টিম হ'বলৈ দিম। তো প্ৰায় 30 মিনিট সময়ৰ পিছত মোৰ ম'ম' একেবাৰে ৰেডি হৈ গ'ল। দেখিয়ে জিভাত পানী আহিছে। আপোনালোকৰ খাবলৈ মন গৈছেনে নাই বাৰু জনাবচোন মোক। হেল্ল' এভৰিৱান, তেন্তে ম'মৰ ৰেচিপিটো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। মই ভালদৰে বনাবলৈ পাৰিছোঁ নে নাই, শ্বেপ দিবলৈ পাৰিছোঁ নে নাই, সেইবোৰ আটাইখিনি মোক জনাব বুলি আশা কৰিছোঁ। তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ মই পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখলৈ আহিম। তেতিয়ালৈকে টাটা, বাই বাই, গুড নাইট, লাভ ইউ অল, টেক কেয়াৰ।